হাই গাইজ গুড মৰ্ণিং এভৰিৱান আৰু আজি আপোনালোকক নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই স্কুলৰ সম্বোধনা অনুষ্ঠানৰ কাৰণে দোকানত যাব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীখিনিৰ অকণমান কাপোৰ আনিবৰ কাৰণে বলকচোন তেতিয়াহ'লে আপোনালোকে মোৰ লগত আহক একেলগে গৈ আছোঁ আৰু গাইজ চাওক ফাইনেলি দোকান আহি পালোঁ আৰু এতিয়া মায়ে কাপোৰ বাছি আছে আৰু যিহেতু নিজে সৰুৰ পৰা খুব কাপোৰৰ লগত জড়িত হৈ আছিলোঁ তেনেকৈ নিজে বনাবও পাৰোঁ এটা সময়ত তো সেইকাৰণে বয়স অনুযায়ী যিহেতু আমি সকলো কাম কৰিব লগা হয় এতিয়া মা বাছি আছিল আৰু তেনেকৈ ভালখিনি লৈ ল'লোঁ আৰু গাইজ একদম মই কৈছিলোঁৱেই নহয় কাপোৰ আনিব যোৱা আৰু এয়া চাওক আনিলোঁ অলৰেডি একদম পকাত বহি লৈছোঁ মই যি ভাগৰ দেখুৱাম ৰ'ব এয়া ফাইনেলি ঘৰ আহি পালোঁ এয়া চাওক কেনেকুৱা লাগিছে আৰু এইফালে এয়া অলৰেডি ধুনীয়াকৈ একদম ভাগৰি গৈছোঁ পূৰা গৰম ঠিক আছে আৰু গাইজ আপোনালোককতো দেখুৱাইছিলোঁৱে স্কুলত যিহেতু সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ বিদায় সম্বৰ্ধনা অনুষ্ঠান আৰু তেনেকৈ এতিয়া মই দেখুৱাইছোঁৱে স্কুলৰ যিখিনি কাপোৰ আনিছোঁ গামোচাখিনি দেখুৱাইছোঁ দোকানত যোৱাৰ পৰিৱেশটো আপোনালোকক দেখুৱালোঁ আৰু এতিয়া চাওক এয়া খুব ধুনীয়াকৈ দেখিছেনে এয়া সূতাৰ গামোচা এয়া এক আৰু এয়া এযোৰ মা বা ভণ্টি এনেকুৱা তেওঁলোকক মানে ক'ৰবাত গ'লে কিবা বস্তু ল'লে তেনেকৈ তেওঁলোকৰ কাৰণেও ড্ৰেছ পাতি অনা হয় আৰু যিহেতু মই কাপোৰ ল'লোঁ দেউতাৰ কাৰণেও এযোৰ লৈ লওঁ গামোচা খুব ভাল লাগিলে এইখিনি যে কৰিব পাৰিছোঁ ঠিক আছে গাইজ এনেকৈ মা দেউতাক বহুত বেছি মৰম কৰিব সকলোৱে স্কুলৰ অনুষ্ঠানৰ পৰিৱেশটো আপোনালোকক দিম আৰু গাইজ চাওক খুব ধুনীয়াকৈ জাপি থ'লোঁ আৰু তো তেনেকৈ খুব মৰমত ৰাখোঁ যিহেতু পইচা বোলা বস্তুটো এনেই নোলায় বহুত কষ্ট কৰিবলগীয়া হয় সেইকাৰণে যাতে পইচাৰ এক টকাৰ মূল্য যাতে আমি বুজিব পাৰোঁ এটা কথা ক'ব লাগিব মই এইকেইদিন খুব ব্যস্ত এক্সাম চলি থকাৰ কাৰণে মই যাব পৰা নাই দুজনমান মোৰ বহুত বেছি মৰমৰ ঘৰুৱা সম্পৰ্কিত ছাত্ৰী বা ছাত্ৰ কেইজনমানক মই কৈছিলোঁ যে আপোনালোকক নেটৰ যিখিনি টকা বা মোৰ সক্ষমতাৰে যিখিনি ইনকাম কৰিব পাৰিছোঁ তাৰে দুটকা এটা তেওঁলোকক উপহাৰ হিচাপে দিব বিচাৰিছোঁ যাতে তেওঁলোকে আগন্তুক হাই ছেকেণ্ডেৰী পৰীক্ষা যাতে ভালদৰে দিয়ে তো সেইকাৰণে তেওঁলোকক ভাবিছোঁ কিন্তু মই যাম বুলি ভাবি আছোঁ মই টাইম একদম মিলাব পৰা নাই আৰু আপোনালোকক কৈছোঁ ঘৰৰ পৰিয়ালখিনিক তেওঁলোকৰ আৰু লগতে ছাত্ৰ ছাত্ৰী সেইখিনিকো কৈছোঁ মই যিখিনি একদম দৰিদ্ৰ বেয়া নাপাবা মই যাম বুলি কৈছোঁ যাম কিবা এটা সামান্য মানৰ মই মোৰ সক্ষমতাৰে তোমালোকক অকণমান সহায় কৰিবলৈ মই চেষ্টা কৰিম তো ঠিক আছে গাইজ চাই গৈ থাকিব আৰু স্কুলৰ সম্বৰ্ধনা অনুষ্ঠানৰ পৰিৱেশটো আপোনালোকক দেখুৱাম এতিয়া মই দৌৰাদৌৰিকৈ স্কুল যাব লাগিব যিহেতু ৰেডি হওঁ দেই এতিয়া গা পা ধুই ল'লোঁ একদম পূৰা গা পা ধুই ল'লোঁ তাৰপিছত ধুনীয়াকৈ দেউতাৰ গামোচাখনো ধুই দিছিলোঁ মই একদম আৰ্লি মৰ্ণিং ধুই দিছিলোঁ 5টা বজাত আৰু যিহেতু মই এক্সাৰচাইজ কৰোঁ আপোনালোক গমেই পায় 3:30 বজাতে উঠা হয় তেনেকৈ ৰানিং কৰি আহি মই 5টা বজাত মই দেউতাৰ কাপোৰখন ধুই দিছিলোঁ আৰু এতিয়া মই জাপি আৰু এতিয়া মই যাবলৈ ওলাইছোঁ দেই স্কুলত দৌৰাদৌৰিকৈ যাব লাগিব পূৰা একদম ফ্ৰেছ হৈ গৈছোঁ তো ঠিক আছে গাইজ চাই গৈ থাকিব দিনটো কি কৰোঁ এনেকৈ মৰম আশীৰ্বাদ কৰি একচুৱেলি বহুত বেছি আৱেগিক হৈ যাওঁ জানানে মৰমৰ ছাত্ৰ ছাত্ৰীখিনিৰ লগত যিটো নৱম দশম তেওঁলোকৰ লগত ইমানেই লাগি থকা হয় মানে এনেকুৱা হৈ যায় কিছুমানেতো ভাবে যে কুলেন ছাৰে বহুত বেছি আমাক মানে টৰ্চাৰ তো সেনেকুৱাই কিন্তু মই তাকে ভাবোঁ যে এই যিটো মেট্ৰিক পাছ কৰাৰ যিটো দিন সেই দিনটোৰ অপেক্ষাত ইমান মানে ৰৈ থাকোঁ আৰু এতিয়া এনেকুৱা যিহেতু আজি স্কুলৰ পৰা তেওঁলোকক মানে অস্থায়ী বিদায় দিব লাগিব স্থায়ী নহয় অস্থায়ী অন্তৰতো সদায় থাকিব তেওঁলোকৰ মৰম তো এইখিনিতে নিজেই মানে চকুলো নিগৰি গৈছে আৰু বহুত বেয়া লাগে এই দিনটোৰ কাৰণে কষ্ট কৰা নাই জানো এই দিনটোৰ কাৰণেতো কিমান কষ্ট কৰিছিলোঁ কিন্তু এতিয়া যাবৰ সময়ত যে এটা বেদনা আৰু স্মৃতিখিনি দি যায় সেইটোৱে বহুত বেছি বেয়া লাগে জীৱনটো সেইকাৰণে সকলোকে দেই জীয়াই থকা সময়খিনিত আপোনালোক সকলোকে কৈছোঁ ডাঙৰখিনিক বহুত বেছি সন্মান শ্ৰদ্ধা ভক্তি কৰিবা সৰুখিনিক বহুত বেছি মৰম কৰিবা আৰু সকলোৰে মৰমৰ এজন হৈ থাকিবলৈ বিচাৰিবা আৰু কেতিয়াও কাকো বিনা কাৰণত কেতিয়াও বেয়া পাবলৈ নিশিকিবা আৰু মই তেনেকুৱাই কাৰণ চোৱা আজি আমাৰ মা দেউতাৰ লগত আছে মই সদায় বিচাৰোঁ আজীৱন থাকক মা দেউতা নহ'লেতো মই কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ কিন্তু যিখিনিক মই এতিয়া বহুত বেছি ভাল পাওঁ মৰম কৰোঁ মোৰ ছাত্ৰ ছাত্ৰী হওক তেওঁলোকক ভাবোঁ যে এটা সময়ত তেওঁলোকে এষাৰ হ'লেও মাত দিব যে অমুক ছাৰ তোমাকে বহুত কষ্ট কৰিছিলে এটা সময়ত আমাৰ কাৰণে তো সেইখিনি মৰম তো সেইখিনি মৰমখিনিক লৈ যাতে আমি জীৱনটোক ধুনীয়াকৈ সুন্দৰভাৱে উদযাপন কৰিব পাৰোঁ এইটোৱে ন তো সেইকাৰণে মই সকলোকে বহুত বেছি মৰম কৰোঁ কিন্তু কেতিয়াও মই বেয়া ভাবি নহয় সদায় মই পজিটিভ থিংকিং লৈ মই বহুত বেছি ভাল পাওঁ সকলোকে পৃথিৱীৰ গোটেই তো ভালে থাকক সুস্থ হৈ থাকক সকলোৱে নিজৰ কৰিবলগীয়া কৰ্মখিনিত কৰি গৈ থাকক আৰু গাইজ একদম ফাইনেলি স্কুল আহি পালোঁ এতিয়া চাওকচোন কি বৰষুণ দিছে বেংকত থৈ ল'লোঁ দেই থৈ ল'লোঁ পূৰা একদম ষ্টক ৰুম এইটো আমাৰ গুদাম দেখুৱাই থাকোঁ ন আপোনালোকক
ৰেংকত থৈ ল'লোঁ আজিৰ অনুষ্ঠানৰ চাওক অনুষ্ঠান বিশেষ নাই ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব যিহেতু এইখিনি মই অকণমান দেখুৱাব চেষ্টা কৰিম মই যে ইমান সময়তকৈ ফাৰ্ষ্ট মাৰোঁ সেইটোৱে বহুত বেছি ভাল লাগে আৰু আপোনালোকৰ মৰমৰ কাৰণে চাগে সময়তকৈ ফাৰ্ষ্ট মাৰোঁ আৰু এতিয়া খিৰিকীবিলাক অকণমান খুলি দিছোঁ দেই ইফালে খিৰিকী অকণমান খুলি দিম আৰু পূৰা একদম ভিডিঅ' লৈ লৈ খিৰিকী খুলি আছে তো ইমান ফাষ্ট মানে সেইখিনি কাম ল'লোঁ আৰু অ'কে খোলা যিহেতু আজি স্কুল বন্ধ আৰু লগতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানো আছে আৰু লগতে আজি এক্সামো ফিনিছ আমাৰ খানাও আছে আৰু ইয়াৰ চাওকচোন আমাৰ বাইদেউ এগৰাকীয়ে আনিছে ইয়াৰ লাও ইমান ধুনীয়া চাওকচোন ইমান মৰম লগা আচৰিত চাওকচোন গাইছ এইটো ইমান মৰম লগা লাও আয়ু ঐ ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা লাও জানা এই মই লৈ নিব লাগিব এটামান আমাৰ খানা ৰেডি বতৰ আপোনালোকক দেখুৱাই থাকোঁ এই আমাৰ খানা ৰেডি হৈছে এয়া চয়াবিনৰ পেকেট এয়া আদা নহৰু এক্সামৰ ডিউটিও আছে তাতে যাওঁ আৰু বাইদেউহঁতে ধুনীয়াকৈ লাগি থাকক এতিয়া ডিউটিৰ পিছত আকৌ মই আকৌ দেখুৱাম আপোনালোকক কি লাও কাটিছে কাটাটো অকণমান দেখুৱাই দিওঁ মানুহটো মৰম লগা আৰু লাওটো বাইদেৱে আনিছে দেই ভাল লাগিছে ইয়াৰ মোৰ দেখাই নাই ইমান সৰু লাও গাইজ ঠিক আছে মই এতিয়া ডিউটিত যাওঁ আছি যা টিপি এইয়া খানাৰ পৰা ৰেডি গাহৰি মাংস সেইফালে মাংস দিব লাও আৰু গাইজ একেলগে যিহেতু 3-4টামান অনুষ্ঠান সম্বৰ্ধনা বিদায় অনুষ্ঠান লগতে আৰু স্কুলৰ এক্সাম আৰু লগতে আমাৰ অকণমান খোৱাৰ আয়োজন আৰু চাওক এতিয়া ইয়ে বনাই আজি আমাৰ তোমালোক গমেই পাইছা যিটো আগতীয়াকৈ তোমালোকক জনোৱা হৈছে হয় নাই বিদায় সম্বৰ্ধনা অনুষ্ঠানখিনি আমাৰ মানে উত্তীৰ্ণ হৈ গ'ল হয় নাই চিনিয়ৰ ছেকেণ্ডাৰী হ'ল এতিয়া হয় নাই আমাৰ উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে কি কৰিছে যাব বিচাৰিছে সেইকাৰণে কওঁ যে আজি আমাৰ খন্তেকীয়া এটা বিদায় মুহূৰ্ত হয় নাই খন্তেকীয়া দেই তোমালোক সকলোকে কৈছোঁ যে তোমালোক নাভাবিবা জীৱনটো আজি বন জন্ম হোৱাৰে পৰা একদম মৃত্যুৰ আগ মুহূৰ্তলৈকে আমাৰ প্ৰতিটো কথা আমাৰ মাইণ্ডত মগজুত অলৰেডি সোমাই থাকে হয় নাই এখন যদি আমি লিখোঁ এখন আত্মজীৱনী হয় নাই নিজৰ জীৱনটোৰ কাহিনী এখন আমাৰ আত্মজীৱনী তেতিয়াহ'লে আমি চোৱা আজি তোমালোক ইয়াৰ পৰা ওলাই যোৱা মানে তোমালোকৰ আমাৰ লগত সম্পৰ্ক শেষ হৈ যোৱা নাই হয় নাই নাযায় কেতিয়াও নাযায় সেইকাৰণে তোমালোকক সকলোকে কওঁ যে আমি খন্তেকীয়া এটা বিদায় কালি আমি ঘপককৈ তোমালোকে আমাক লগ পাবা ৰাস্তাতে এতিয়া বহুত ল'ৰা ছোৱালী ধুনীয়াকৈ লগ পাই কি কৰে ধুনীয়াকৈ নামি দিয়ে এতিয়া চোৱা লগে লগ মই আমি ইমান স্পীডত আহোঁ তেতিয়াহ'লে সিহঁতে কি কৰে চাইকেল চলাই গৈ আছে আৰু নামি পিনি লগে গৈছে ছাৰ ধুনীয়াকৈ মাতি লওক আমি ঘৰলৈকে যাওঁ আৰু গৈ পেলাই কি কৰোঁ ছাৰ গা বেয়া বোলে ছাৰ হয়নে বা এনেকুৱা ছাৰৰ সেই দুখৰ দিনটোতে আমি উপস্থিত হওঁ হয় নাই মানুহেতো কি কৰে এদিন হ'লেতো আমি সকলোৱে যাবই লাগিব ন হয়নে আমি স্থায়ী জীৱন শিলৰ জীৱন লৈ অহা নাই এদিন আমি যাব লাগিব আৰু সেই দিনটোতো আমি কি কৰোঁ গৈ পেলাই ছাৰক সেই দিনটোতো আমি ঘৰৰ পৰা গামোচা বা কিবা এখন দি পেলাই লাষ্ট বিদায় মুহূৰ্তটো আমি গৈ খবৰ লওঁ যে মোৰ এম এ শিক্ষক আছিলে মোৰ LP শিক্ষক আছিলে মোৰ হাইস্কুলৰ শিক্ষক আছিলে তো তোমালোকে যদি এই পাৰ হৈ যাওঁতে যদি দেখা পোৱা সেইখিনি যদি তোমালোকে নামিব নোৱাৰা সেইটো কি হ'ব ইমান ডাঙৰ হোৱা নাই সেইটো এটা আমাৰ কি হ'ব তোমালোকৰ ক্ষতি তো সেইকাৰণে মই তোমালোকক কওঁ যে ছাৰ বাইদেউ তোমালোকে বিদ্যালয়খনৰ পৰা ওলাই যোৱাৰ পিছত ক'ৰবাত দেখা গ'লে চাইকেল অকণমান ৰখাবা দেৰি হৈছে হওক এনেইতো দেৰি হৈছে ন মানুহে কি কৰে দেৰি হৈছে বুলি একদম স্পীডত যায় এনেও দেৰি হৈছে তুমি দেৰি হোৱাৰ কাৰণে স্পীডটো দিছা কিন্তু তুমি যদি 1 মিনিট আকৌ ৰৈ পেলাই যোৱা তোমাৰ দেৰি এনেও হ'ব সেই 1 মিনিটে তোমাক সহায় নকৰে হয়নে এইটো কাম তোমালোকে কেতিয়াও নকৰিবা সদায় সময় ৰুটিনখন ভালদৰে চাবা আগদিনাখন চাবা যে কি আছে কালি মোৰ অমুক পৰীক্ষা কেইটা বজাত সেই বস্তুটো চাবা আৰু এতিয়া চাওক আমাৰ সম্বৰ্ধনা অনুষ্ঠান আৰম্ভণি হৈছে তাইলৈ মই বহুত বেছি মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে আৰু লগতে চাওক আপোনালোকেও বহুত বেছি মৰম আশীৰ্বাদ কৰিব প্ৰতিজন ছাত্ৰ ছাত্ৰী যাতে তেওঁলোকে আগলৈ আগুৱাই গৈ পিনি তেওঁলোকৰ ভৱিষ্যতটো যাতে উজ্জ্বল কৰিব পাৰে সেয়াই মোৰ অন্তৰৰ পৰা সেয়াই মই কামনা কৰিছোঁ তেওঁলোকে যাতে দেশখনৰ সুনাম কঢ়িয়াই লৈ আহিব পাৰে খুব এটা আৱেগিক দিন আজি মোৰ একদম ভাষাই ওলাই অহা নাই তথাপিও মই চেষ্টা কৰিছোঁ সাহসেৰে আৰু এই দিনটোৰ কাৰণে ইমান কষ্ট কৰিছিলোঁ ইমান তেওঁলোকক টৰ্চাৰ কৰিছিলোঁ আগলৈও যাতে তেওঁলোকে এনেকৈ
তেওঁলোকে ভাল ভাল কামত যাতে আগুৱাই যাব পাৰে তো তেওঁলোককতো এনেকুৱা খুব এটা এই বিদায় মুহূৰ্তখিনিক ইমান এটা আৱেগিক হৈ যাওঁ তথাপিও উপায় নাই তথাপিও দিবই লাগিব খন্তেকীয়া বিদায় তো আমাৰ লগত সম্পৰ্ক সদায় থাকিব প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীক মই মোৰ অন্তৰৰ পৰা সেয়াই কামনা কৰোঁ সকলোৱে যাতে এনেকৈ ভৱিষ্যতটো যাতে তেওঁলোকে উজ্জ্বল কৰিব পাৰে দেশৰ সুনাগৰিক যাতে হ'ব পাৰে তেওঁলোকে একোজন যাতে দেশখনৰ ভাল কাম কৰিব পাৰে লগতে তেওঁলোকৰ পৰিয়ালৰ লগতে তেওঁলোকৰ মা দেউতাৰ সপোনসমূহ তেওঁলোকে যাতে পূৰাব পাৰে সেয়াই বহুত বেছি মই কামনা কৰিছোঁ দুখৰ দিন তথাপিও ৰ'ব নোৱাৰোঁ সৰুৰে পৰা নিজেও খুব দুখ কষ্টত ডাঙৰ হৈছোঁ বাবে তোমালোকক অনুভৱ কৰাব বিচাৰোঁ এইখিনি তোমালোকে প্ৰমাণ কৰিলা সদায় তোমালোক যাতে আগুৱাই যোৱা তাৰে মই শতবাৰ প্ৰণাম কৰিছোঁ এইকেইজন দেখিছে নহয় খুব মৰমৰ ছাত্ৰসকল বহুত বেছি ভাল লাগে সময়বোৰ কেনেকৈ অতিবাহিত হয় 2টা বছৰ তেওঁলোকৰ লগত লাগি কেনেকৈ পাৰ হৈ যায় সময়সমূহ ধৰিব নোৱাৰোঁ তথাপিও বহুত বেছি ভালো লাগিছে আৰু বিদায় দিব নাছিল যদিও দিব লগা হৈছে আৰু সকলোকে কৈছোঁ আৰু এতিয়া আমি যিখিনি উপস্থিত থাকিব পৰা নাই তেওঁলোকৰ যিখিনি ভাইটি ভণ্টি আছে তেওঁলোককো সম্বৰ্ধনা দিছোঁ একেলগে উপস্থিত হ'ল আমাৰ নিমন্ত্ৰণটো ক'লে ৰক্ষা কৰিলা আহিলে গতিকে তোমালোকক ধন্যবাদ দিছোঁ তোমালোকৰ যিটো শিক্ষা জীৱন এইটো আগবাঢ়ি যাওক তেতিয়াহ'লে তোমালোকৰ আৰু চাওকচোন ইমান সুন্দৰ শান্তিদায়ক এটা পৰিৱেশ গঢ় দিয়াৰ বাবে আৰু যিখিনি আমাৰ চলিত বৰ্ষৰ নৱম দশমৰ ছাত্ৰ ছাত্ৰী তোমালোককো বহুত বেছি অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰভাৱে বহি থকাৰ বাবে দিনটো একদম ডিউটি কৰি কেইটা যে ডিউটি আজি মানে ডাবল এতিয়া একদম ঠাণ্ডাৰ স্পেচিয়েলি থেংকছ কিশোৰ ছাৰ আৰু মই আপোনালোকক কৈছোঁৱে স্পেচিয়েলি থেংকছ বুলি কৈছোঁ আমাৰ কিশোৰ ছাৰ খুব ধুনীয়াকৈ আজি এই গৰমৰ বতৰ লগতে তেওঁ আইচক্ৰীম লৈ আহিলে দৈৰ আইচক্ৰীম তো বহুত বেছি অন্তৰৰ পৰা শ্ৰদ্ধা আপোনাকো আজীৱন যাতে এনেকৈ সুস্থ হৈ থাকে আৰু চাওকচোন অধ্যক্ষা ছাৰৰ লগতে আটাইকেইজন শ্ৰদ্ধাৰ শিক্ষকবৃন্দ সকলোলৈ মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাওক এতিয়া মই খাবলৈ লৈছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ যি হ'লেও মই আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ খুব ধুনীয়াকৈ চিল পেক আছিলে আৰু তেনেকৈ এতিয়া মই খাবলৈ লৈছোঁ দেই দৌৰা দৌৰিকৈ খাম আৰু বিশেষ আৰু কি অনুষ্ঠান আছে আপোনালোকক জনাই থাকিম আৰু এতিয়া খুব খাবলৈ ল'লোঁ মই ইমান সুন্দৰ আইচক্ৰীম ন আজি বতৰটো গৰম হ'লে আৰু ভাল লাগিল হয় এদিন খুৱাই আৰু লেঠা লাগিব আৰু চাওক যিহেতু আমাৰ পৰীক্ষাও চলি আছে আৰু ফটাফট একদম আমাৰ শেষৰ খানাৰ অনুষ্ঠানো ৰেডি হৈ গৈ আছে আৰু আপোনালোকক দেখুৱাই আহি থাকক সকলোৱে আৰু এতিয়া অনুষ্ঠানটিৰ শেষৰ পৰ্যায় আমি সকলোৱে একেলগে হাঁহে মাহে মিলি পিনি এসাঁজ খালোঁ আৰু আজিৰ পৰাই যিহেতু বন্ধ আপোনালোকক লগ নাপাওঁ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আজিৰ ভিডিঅ' কেনেকুৱা লাগিলে শেষত সকলোকে কওঁ মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বেল আইকনত ক্লিক কৰিব যাতে পোনপ্ৰথমে ৰাতিপুৱা মোৰ ভিডিঅ'সমূহ পায় আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বাই বাই